তই তেজ খোৱা দেখা নাই এতিয়া অসমত কি চলি আছে যা যা তাতে গৰু পিটন খাই আহিবি শুনিছে লৈ যাক যাক বছৰেকৰ মূৰত এবাৰহে পূজা আহে লৈ যাক যাক যাম দে তাত কিন্তু একো বস্তু কিনিবলৈ নাপাবি হ'ব দেতা হ'ব মোক একো বস্তু নালাগে খালি বেলুন দুটা কিনি দিলে হ'ব তই তেজ খোৱা তই কৈছ একো নালাগে বুলি আকৌ বেলুন লাগে হা তোক কিনো আপুনি যাক বেলুন দুটা কিনি দিব বেলুন দুটা কিনি দিলে নমৰে নহয় আপুনি দেতা বলক বলক দেৰিয়ে হ'ল আমাৰ বেবেলাইনতে নহ'লে গোটেই মুখা শেষ কৰিব বল 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 তোৰ আশাটোকে মই পূৰণ কৰি আহোঁ বল বাপেক পুতেকে খাই পেলাইছে দেই মোক আৰু যিয়ে নহওক বাপেক পুতেকে গ'ল যেতিয়া মই দৰ্জাখনকে মাৰি থৈ দিওঁ এনেই দিনকাল বেয়া অ ল'ৰা চাচোন বাহিৰৰ পৰা ইমান ধুনীয়া ভিতৰলৈ গ'লে আৰুহে ধুনীয়া লাগিব ন দেতা সঁচাই ধুনীয়া লাগিছে ন বল ল'ৰা বল বল তেতিয়াহ'লে ভিতৰলৈ সোমাই যাওঁ বল দেতা ৰ'ব পুতুকণে আহি পাব এতিয়া সিহঁতৰ লগত একেলগে ভিতৰলৈ যাম খোৱা খালি পুতুকণক লাগে একো এটা কাম অকলে কৰিবলৈ নোৱাৰ হা সেইটো কথা নহয় দেতা মই তাত 50 টকা এটা পাবলৈ আছো সেইকাৰণে তাক ৰখিম বুলি কৈছো কথা হ'লে ডাঙৰ মানুহ নিচিনা কামত হ'লে একো নাই গৰু কৰবাত আকৌ পূজা চাই আহিলি নি ইমান সময়ৰ পৰা ৰখি আছো নাজানি কিবা নে ইয়াতে কথা পাতি থাকিবি লাহত বল বল নহ'লে ইয়াতে ৰাতি হৈ যাব নে কি কোৱা খগেন নহয়নো কি সিহঁতেহে একে গাত পূজা লাগিছে চালা কৰি দিলি হা দুবাকে ফেৰ কৰিলি গৰু দুটা দুৰ্গা মা আছে সেৱা কৰিবলৈ নোৱাৰ এনে এনে ফুচফুচাই কথা পাতি আছো গৰু দুটাই দুৰ্গা মা ওচৰ সেৱা কৰগৈ যাতে মেট্ৰিকটো ভালকে দিয়ক বল সেয়া কৰি ল বল দুৰ্গা মাৰ ওচৰত এবাৰ যাতে ভালকে মেট্ৰিকটো পাছ হ'বলৈ পাৰো দেউতাহঁতে ঠিকেই কৈছে বল বল আকৌ আমি পূজাত বস্তু কিনিবলৈ আছে নহয় দেৰি হৈ যাব বল এই তেজপাক এটাই খাই পেলাইছে নহাকে থাকিবই নোৱাৰিলো তোৰ দোকানত বেলুন আছে জানো তেজপা চালা কি কৰিবি তই পিষ্টলটো কিনি হা কাৰ বাপেৰৰ মাথাত মাৰিবি হা তই পুতুকণ দীঘলটো ল'ব নালাগে দে সৰুটোকে ল তোৰ বয়স হোৱা নাই নহয় দীঘলটো ল'বলৈ ভেবেলা দেখাচোন 200 টকীয়া মানৰ পিষ্টল এটা 200 টকীয়া মানৰ বস্তুৱে নাই দেখোন 300 টকীয়াহে আছে লৈ যাওক যা পোৱালি কাৰণে নিব একো নহয় যাওক